Pinipre tarik pho arni Dolamara along Lokhimon rat chingrum amai kangni pon Duarbaguri constituency ke parlo Dolamara police station ke parlo Dolamara ashram along Lokhimon rat chingrum amai pi kangni pon hemphu Gandhiram tok bisi bangso amai ingni pon lo lapen aluhi pachini pon Bangso amai along akihai sar CM Himanta Biswa Sarma lapen CM Tuliram Ronghang akihai MP Horen Singh be MSc Richard Tok bilapen Dr. Numal Monim akihai anparta ki theki dingatum EM MA siatum chitongdun anparta RSS Pracharak Asum Khetra President Lokhimon Singha Robi Singh Hanse General Secretary lapen akihai Kurusar ingti hensek Bangso amai along penang an amuluk chitong dun kado kabe bangsuri hini sose arat amuluk aphan chitong pon lapen bangso amai along mesen pen pachun pon pen jumisen alam than pon lo lapen kebangji arni pusitame ansuse kaching thur amo anat prabjin pen pachun pon po pusi mai along lamjai pon lo dai huri pen musin ti report ke news সভাপতি গান্ধীৰাম তিমুং ডাঙৰীয়া প্ৰাক্তন সভাপতি বলৰাম ফাংচু ডাঙৰীয়া লক্ষিমন সংঘৰ সাধাৰণ সম্পাদক ৰবি সিং হানছে ডাঙৰীয়াকে আদি কৰি সভাস্থলীত উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই মোৰ বক্তব্যৰ আৰম্ভণিতে লক্ষিমন সংঘৰ প্ৰৱৰ্তক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৰু লখন ইংতি হেণ্ডছেক ডাঙৰীয়াক তেখেত য'তে আছে ভগৱানৰ যি বৈকুণ্ঠ ধামত তেখেতক মই ইয়াৰ পৰাই শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ আৰু আমি সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যেন আমাক আশীৰ্বাদ কৰে মানৱ সমাজত যাতে শান্তি হয় আমাৰ পৰম্পৰা ঐতিহ্য সকলো লগত ৰাখি আমি যাতে বিকাশৰ পথলৈ আগুৱাই যাব পাৰোঁ তাৰ বাবে মই গুৰু লখন ইংতি হেণ্ডছেক ডাঙৰীয়াৰ পবিত্ৰ যি তেখেতৰ পুণ্য আত্মা তেখেতৰ যি মহান প্ৰেম তেখেতৰ যি মানুহৰ প্ৰতি কৰোণা আৰু মমতা এই গোটেইখিনি মানুহক দিবৰ বাবে তেখেতৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ মোৰ আজি সৌভাগ্য হ'ল যোৱাবাৰ মই আহোঁতে ইয়াতে গুৰু মদন ইংতি হেণ্ডছেক ডাঙৰীয়াক সাক্ষাৎ কৰিব পৰা নাছিলোঁ এইবাৰ মই আহি তেখেতক মোৰ সাক্ষাৎ কৰাৰ সৌভাগ্য হ'ল তেখেতৰ পৰা আশীৰ্বাদ লাভ কৰাৰ সৌভাগ্য হ'ল মই তেখেতকো ইয়াৰ পৰাই পুনৰ এবাৰ প্ৰণাম জনাইছোঁ নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আৰু মানৱ জাতিৰ ওপৰত আশীৰ্বাদ দিবলৈ তেখেতকো মই অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ
ভক্তবৃন্দ, মই যোৱা বছৰ দোলামাৰাত আহিছিলোঁ আৰু সেইদিনাখনো অনুষ্ঠিত সভাত আমি আটায়ে যোগদান কৰিছিলোঁ। দোলামৰাত মই অহাৰ পিছত অসমত নিৰ্বাচন হ'ল। নিৰ্বাচনৰ পিছত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলোঁ আৰু মুখ্যমন্ত্ৰী হিচাপে মই আজি আপোনালোকৰ মাজত অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ এই পবিত্ৰ স্থানত আহিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই জিলিকা ৰাজ্য হিচাপে শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, কাৰ্বি আংলঙৰ এই দোলামাৰা অঞ্চলতে লক্ষিমান সংঘৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু ইয়াৰ পৰাই গুৰু লখনিন্তি হেণ্ডছেকে লক্ষিমান সংঘৰ কাম কাজ আৰম্ভ কৰিছিল। কাৰ্বি সমাজত স্বচ্ছতা, পিতৃ মাতৃক ভক্তি, গুৰুজনাক ভক্তি আদিৰে তেখেতে এক নৱজাগৰণ সৃষ্টি কৰিছিল। আজি মই ইয়ালৈ আহি বৰ্তমানৰ গুৰু মদন ইংতি হেণ্ডছেক ডাঙৰীয়াক সাক্ষাৎ কৰি মোৰ প্ৰণাম জনালোঁ আৰু লক্ষিমান সংঘৰ উদ্যোগত অনুষ্ঠিত এই একতা সভাত সকলোৰে লগত যোগদান কৰি নিজক ধন্য মানিলোঁ। স্যার, ধাৰুৱা নিৰ্বাচনত কি হ'ব? কংগ্ৰেছে দিলে ইতিমধ্যে আৰু সেই ৰাইজৰ দলে প্ৰাৰ্থী। চব ভালে হ'ব, দেশত শান্তি হ'ব, দেশত প্ৰগতি হ'ব। স্যার, মডেল ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা দিব? দেখি গম পাই থাকিব। স্যার, 22গৰাকী ভুৱা শিক্ষক ৰাজ্যত ওলাইছে আৰু 36গৰাকী টোটেল আৰু 8 আৰু প্লাছ 14 আৰু 14জনক এৰেষ্ট কৰিব আছে। আমি বিচাৰি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? তেওঁলোকক ইণ্টাৰোগেশ্যন কৰিলে কোনে বনাইছিল, কিয় বনাইছিল গম পাম আৰু সেই বিষয়ে আমি খবৰ লৈ থাকিম। স্যার, দ্বিতীয় দালাল ৰাজৰ যিটো বিষয় অলপ তল পৰি গৈছে। তল নপৰে, এতিয়া দালাল নাই ন, অফিচত বিচাৰিছে। কোভিডটো সুধিব বিচাৰিছোঁ, কোভিডটো এতিয়া কেনেকুৱা পৰিস্থিতি আছে? কোভিড এতিয়া ঠিকে আছে বৰ্তমান। যদি আমি ভেকচিনখিনি লৈ লওঁ, কাৰ্বি আংলং জিলাত ভেকচিন কম হৈছে, এইটো এটা চিন্তাৰ কাৰণ। গতিকে ভেকচিনখিনি লৈ ল'লে আৰু চব ভাল হ'ব। ৰাইজক কি আহ্বান জনাব পূজা চাবলৈ যাওঁতে? মই পূজা এইখিনিকে কৈছোঁ যে আমি পূজাত তেওঁলোককে চাবৰ কাৰণে অনুমতি দিছোঁ যাৰ ভেকচিন আছে। গতিকে সকলোৱে যাতে ভেকচিনখিনি পূজাৰ আগত লৈ লয়। Lepas sopra dinitera analis kami belum kata situ pelutan ke kata kami rat chingrum amai atheno lo belum kata kami kaji to arat atum doan pan belum ke par joji fasi chune lo ke ha dinitera alai nali na holu kami lepas so mahanja atheno lo lanon lada kedoan la kilo pindengan ye sob ukor jang selama kalang lo la ejanga tuman lo la kilo kicing thang lo liputai lagi ejanga tuman mane Lokhimon thorong la kilo pindeng supo ching thang tang te mane sarpi ru na aja na stame lagi ukor jang lo arta kom heng lo risto yang atum lo te akilo lagi ni tu ang the nali na pena doan ne niliman ke palipatar rong ke Lokhimon doan naliman se than niliman ke mercy terang pisami mercy terang Aponi nili kurang hancur pajela nilimen konteron nili pasasro cek langsung kurang awan ben sini gitu bang. So ini racing amai lo ngasih tong do la nang litum la pindeng akilir ke kupi apot iklo Abang so pendeng akilir nili tumhan la nili tumak kuru sar pun kian saya nili tumhan ke than la bang ya pendeng jitu nili tum la popo joy seleng nili tum kasing hang lagi nili tum sar marpo asening lo la nili tumhan mane acar pen nili tumhan ang thek lo sambe akilir pulurang de mane sar marpo nili tum mane ang thek ache dia phan nili tumhan ang thek lo tadi kisumar atum ke akilok segi ente akilok en ke kupi atum bola so kothan pasini ba kisumar mane akilok en atum bang ke hala tum bang ke mane risomar rasono bang se mane jepang thegi je phan hani tum bang he mane la dag mane abhag dola akiat do akiat ke hala ditula chingri amai putolo hala tum bang mane sar timar dress rason address mane la abhag mane man son nang thai nglen tapi pini nali tum adowan pen bang an panang sitom dudi lo la ini nili tum cek langsung Lokhimon Ilituma hawa ilituma hawa karbian lo hawa
CEM sitame litu malong nang tu lapen alang lilong. Katu kami EM MSc atum tawan lapen MP asang ho sitame alang li dapan sitong tu. Sini narong no nilitum alang litum lason nang icu odun nang icu rabun nilitum lingrong. Acha nanti la Assam long Chief Minister nang litum ban ison bak nang kecakang alam the son doik ma. Kecakang alam theke. Ini la dak ke bang alo. Kecakang alam the uji pupeta la mai long ke paklang la hai chalo. Mai long bakang tuar lapen mondir la Islam po. Takla kijui gelang adim. Semara nang kosan silam cak sikikang. Sitame la bakso ki pachi uji ke ilitum tarbiang long adet la council si klem la si la council long ke cerapa citu ta kenang so si ko antong thek long konel ko antong Ini nang li kecini teng ke bang suri kon bak armu pini cetong ik losa. Ini tum ke akha ke lalo bang suri ke sitame ke la kha ke sungkrung alam pena itu la reception committee long birta ni li long lelang reception committee long apai do ta hai mene he Nanti lah kita tang aduan tina pastame aroilak biji tu labang so cek tong biji ma tang te lason ekona long tong ni li no ma chini ni la kekroi long ini nelang di Lai ke dam tang apor si kening cekang bola siang. Te la sopo no anta bilang di. along pe along gelong dulu Along pelong gelong dulu. Oh, so te. sekarang kam ke la pulu Oh nang lia bang ke? Lada ni li ke Lokhimon song mo tiri pi amai long kachun ba pon sun.